কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ পদৰ বাবে MSc লংকি টিমুঙৰ মনোনয়ন দাখিল 28 সংখ্যক অধ্যক্ষ পদৰ বাবে একমাত্ৰ প্ৰাৰ্থী 25 জুলাই হ'ব নিৰ্বাচনৰ আনুষ্ঠানিকতা বিদ্যুৎ বিভাগৰ হেমাহী গাফিলতিৰ অতিষ্ঠ আমৰিবাসী হাতে হাতে দা লৈ ওলাই আহিছে নেলি উলুকুঞ্জি সহস্ৰাধিক জনতা অহাৰ প্ৰতিপন্ন ৰাজ্যৰ বিজেপি 24 ঘণ্টা বিদ্যুৎ যোগানৰ শ্লোগান একাংশ সচেতন ব্যক্তিৰ তৎপৰতাত দিন দুপৰতে গৰু ভৰ্তি ট্ৰাক জব্দ বোকাজানত নাওজনৰ পৰা ডিমাপুৰ অভিমুখে গৈ থকা পথত জব্দ আৰক্ষীৰ হাতত চমজাই দিছে গৰু ভৰ্তি ট্ৰাকখন নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ পদৰ বাবে 24 জুলাইত MSc লংকি টিমুঙৰ মনোনয়ন পত্ৰ দাখিল কাৰ্বি কাষ্টমাৰী লৰ উপসচিবৰ হাতত আনুষ্ঠানিকভাৱে মনোনয়ন দাখিল কৰে বৰজান পৰিষদৰ সমষ্টিৰ পৰা একেৰাহে তিনিবাৰ নিৰ্বাচনত বিজয় হোৱা MSc লংকি টিমুঙে প্ৰাক্তন অধ্যক্ষ তথা বৰ্তমান MSc হৰেন সিং বেৰ অধ্যক্ষ পদৰ পৰা পদত্যাগৰ পিছতে খালী হৈ থকা অধ্যক্ষ পদৰ বাবে বিজেপিৰ MSc লংকি টিমুঙে আজি আনুষ্ঠানিকভাৱে কাৰ্বি কাষ্টমাৰী ল অৰ্থাৎ কাৰ্বি চিৰপ্ৰচলিত আইনৰ উপসচিবগৰাকীৰ হাতত আনুষ্ঠানিকভাৱে নিজৰ মনোনয়ন দাখিল কৰে মনোনয়ন দাখিলৰ সময়ত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং সহিত টিম কাৰ্বি আংলঙৰ দলে প্ৰাৰ্থীগৰাকীক সহযোগ কৰে আনহাতে একমাত্ৰ অধ্যক্ষ পদৰ বাবে একমাত্ৰ প্ৰাৰ্থী MSc লংকি টিমুঙে সেয়েহে লংকি টিমুঙে এই পদটোৰ বাবে বিনা প্ৰতিদ্বন্দ্বিতাৰে 28 সংখ্যক অধ্যক্ষ হিচাপে বিজয় হোৱা বুলি এক অৰ্থত পৰিগণিত হ'ল অহা 25 জুলাইত এই পদৰ বাবে নিৰ্বাচন মাথো হ'ব আনুষ্ঠানিকতা এই প্ৰসংগত সাংবাদিকৰ আগত মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে কয় যে স্থায়ী অধ্যক্ষ হলে কাৰ্বি আংলঙৰ উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত ইমান দিনে থকা অসুবিধাসমূহ দূৰ হ'ব স্পিকাৰৰ পোষ্ট খালী আছে মাননীয় সদস্য কনচিংজী ডাঙৰীয়া প্ৰত্যাগ কৰাৰ পিছত এই ঠাইত আমি গ্ৰহণ কৰিব লাগিব গতিকে আমি পাৰ্লামেণ্টাৰী ছেক্ৰেটাৰী অনাৰেবল MEC সকলৰ লগত আলাপ আলোচনা কৰি অনাৰেবল MEC লংকি টিমুঙৰ কাৰণে 28 জন হ'ব এবাৰ চেয়াৰমেন অধ্যক্ষ গতিকে লংকি টিমুঙৰ কাৰণে আমি প্ৰস্তাৱ দিছোঁ আৰু বৰ্তমানলৈকে আমি দেখা পাইছোঁ 26 কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰ্যবাহী সদস্য মেম্বাৰ্ছসকল আছে তাৰ সকলোৱে ছাপোৰ্ট কৰিছে কোনো আপত্তি কৰা নাই চবেই অন্তৰৰ পৰা ছাপোৰ্ট কৰি তেখেতক সমৰ্থন দিছে আজি নিৰ্বাচন ফাইল কৰিছে কালিলৈ আমি ছেছন হৈ এইটো ঘোষণা কৰিব পবিত্ৰ সদনত কালি ঘোষণা কৰা আগন্তুক কাৰ্বি আংলঙত ডেভেলপমেণ্টৰ সমস্যাবিলাক কাৰ্বি আংলঙত অট'নমাছৰ সমস্যাবিলাক ৰাজনীতিক সমস্যাবিলাক উন্নয়ন সমস্যাবিলাক নিবনুৱা সমস্যাবিলাকত পবিত্ৰ সদনত ভালকৈ আলোচনা কৰি সুবিধা তেখেতে দিব আৰু তেখেতে বহুত এক্সপিৰিয়েঞ্চ আছে আগত কলেজৰ চাকৰিও কৰিছে তিনিবাৰ বৰজান সমষ্টিত আটাইতকৈ ডাঙৰ সমষ্টিত নাগালেণ্ড বৰ্ডাৰ ইণ্টাৰ ষ্টেটৰ বৰ্ডাৰ তাৰপৰা তেখেত তিনিবাৰ জিকি আহিছে আৰু আমি সকলোকে সৰ্বসন্মতিক্ৰমে তেখেতক আমি সমৰ্থন হাতে হাতে দা লৈ ওলাইছে প্ৰায় 45খন গাঁৱৰ সহস্ৰাধিক জনতা বিদ্যুৎ কৰ্মচাৰী নহয় বিদ্যুৎৰ খুঁটাত উঠিছে এজন সাধাৰণ ব্যক্তি আচলতে কি হৈছে নেলি উলুকুঞ্জি পথত চাহক আমাৰ এই বিশেষ প্ৰতিবেদন হাতে হাতে দা লৈ ওলাইছে সহস্ৰাধিক জনতা বিদ্যুৎ কৰ্মচাৰী পৰিৱৰ্তে বিদ্যুৎৰ খুঁটাৰ ওপৰত এজন সাধাৰণ ব্যক্তি আচলতে কি হৈছে নেলি উলুকুঞ্জি পথত হয় এই দৃশ্য জাগিৰোডৰ নেলি উলুকুঞ্জি পথৰ সহস্ৰাধিক ৰাইজে ওলাই আহিছে এতিয়া বিদ্যুৎৰ মেৰামতিত কাৰণ আছে বিদ্যুৎৰ খুঁটা নাই বিদ্যুৎৰ যোগান যি সময়ত ৰাজ্য বিজেপি নেতৃত্বাধীন বিজেপি চৰকাৰখনে ঘৰে ঘৰে 24 ঘণ্টাই বিদ্যুৎ গেৰাণ্টি বুলি ঢাক ঢোল কোবাই আহিছে তেনে এক সময়তে মাহত কেৱল মাত্ৰ 2 এদিনহে বিদ্যুৎ যোগান ধৰে সমগ্ৰ আমৰি অঞ্চলত
অহাৰ প্ৰতিপন্ন ঘৰে ঘৰে 24 ঘণ্টাই দিয়া বিদ্যুতৰ গেৰাণ্টিৰ শ্লোগান হাই চৰকাৰ ঠিক বিদ্যুৎ বিভাগ সেয়ে আমৰিবাসীয়ে চৰকাৰ তথা বিদ্যুৎ বিভাগৰ প্ৰতি খুব উজাৰি হাতে হাতে দা লৈ বিদ্যুৎ মেৰামতি কৰিবলৈ ওলাই আহিল প্ৰায় ৪৫খন গাঁৱৰ সহস্ৰ লোক আপুনি প্ৰত্যক্ষ কৰা এইটো হৈছে জাগিৰোডৰ পৰা উমপানৰ সংযোগী ৩৩ কেবি উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ যোগানৰ ব্যৱস্থা বিদ্যুৎ বিভাগৰ চৰম হেমাহি আৰু গাফিলতিৰ বাবে বছৰ বছৰ ধৰি জিয়াটো ভুগি আহিছে বৃহত্তৰ আমৰিবাসীয়ে বিদ্যুতৰ পৰা বঞ্চিত ৪৫খনকৈ অধিক গাঁও পিছপৰা অঞ্চলটোত মাহি আই চকু বিদ্যুতৰ বিভাগৰ বিদ্যুৎ বিভাগৰ কেৱল এটাই অজুহাত গছ-গছনিয়ে ছিগে বিদ্যুতৰ তাঁৰ ভাঙে বিদ্যুতৰ খুঁটা সেয়ে বিদ্যুতৰ বিভাগক প্ৰত্যুত্তৰ দিবলৈ বিদ্যুৎ তাঁৰৰ ওপৰত থকা গছৰ ডালসমূহ কাটিবলৈ আহিল সহস্ৰাধিক জনতা বিদ্যুৎ কৰ্মচাৰীৰ বিপৰীতে ৰাইজে কাটিলে বিদ্যুতৰ ওপৰত থকা গছডাল কৰিলে বিদ্যুতৰ মেৰামতি ৰাজ্যৰ শক্তিমন্ত্ৰী ডাঙৰীয়া বিদ্যুৎ সংযোগী থকাৰ পিছতো আপোনাৰ বিভাগতে এতিয়া মাহৰ প্ৰতি দিনে অন্ধকাৰত দিন অতিবাহিত কৰিব লগা কৰিছে বৃহত্তৰ আমৰিবাসীয়ে নে ইয়াৰ পিছতো চকুমুদা কুলিৰ ভাৱৰে চলি থাকিব আপোনাৰ বিদ্যুৎ বিভাগ নন্দাক লাচুৱাডিম বাংকে নমাইল পুলো নীলিটো মানে লুগুঞ্চি আটোবাৰ আলং নেতুম আমৰি চিন্থং আৰাত পিপলছি পিনি আনি নেতুম চিংৰুম পেট পেন লাচুৱা কাম নাঙি ক্লেম নাং কক মাদিম বাংকে লাহিল এংলং আৰি ঠেংপি ঠেংফ্ৰাং চেক কাইফো আৰুম চি কাৰেণ্ট আলাইন বান নাং koklo ame ari nang hing nang koklo ase netum rada tum ka chingrum pen la suki klem nang adima bangke departmental so netum han ba sarkar atum netum hangelang u edat pen ajo athema muni dabe departmental muni datum abe ase netum rada tum khur nang kok pen netum chingrum nang kok pen netum la so kam klem nang koklo an rumat ne lang puta hai pipolo thengpi thengprang pikrabe atpu thengpi thengprang pikrabe malonai puji forest department ada ande forest department atuma bang ta meji thor themala pa bang la no ni tuma kar e bang lasi me ban bong aphana bang thike ni tum kenang dia sonan bang din mi chor ko ma jok nang badhau ne lo lage nang badhau lo bula thang sing je than sa kenang sot rongan bang rong klikera phobak do ni tum pini ke ba ar mo bang pene bang paro trok trok si bang duje খেৰণিৰ পৰা বীৰেন সিং ইংহি ৰিপৰ্ট কাট নিউজ দিন দুপৰতে মঙ্গলবাৰে জব্দ এখন গৰু ভৰ্তি মিনি ট্ৰাক বুকাজানৰ একাংশ সচেতন ব্যক্তিৰ তৎপৰতাত জব্দ এই গৰু ভৰ্তি ট্ৰাক বুকাজান থানাৰ অন্তৰ্গত নাওজনৰ পৰা ডিমাপুৰ অভিমুখে গৈ থকা পথত জব্দ টাটা DNL 076139 ট্ৰাকখন চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰলৈ নিব খোজা উক্ত মিনি ট্ৰাকখন আছিল 18টাকৈ গৰুবোৰ খাদ্যৰ বাবে নিয়া বুলি আৰক্ষী সোধা পোছাত ব্যক্ত কৰে ট্ৰাকখনৰ চালকসহ ব্যক্তিকেইজন ডাঙৰখিনি মাংসৰ বাবে আৰু সৰুবোৰক বিক্ৰীৰ বাবে নিয়া হৈছিল হেনো উল্লেখ্য যে উক্ত ট্ৰাকখন বুকাজানৰ মাজেৰে গৈ থকা অৱস্থাত ট্ৰাকখনৰ পৰা গৰু জাকৰ চিঞৰ শুনিবলৈ পাই একাংশ সচেতন ব্যক্তিয়ে ট্ৰাকখন আগচি ধৰি ৰাখি দিয়ে আনহাতে ট্ৰাকখনৰ ভিতৰত সন্দেহ কৰাৰ দৰে গৰুজাকক দেখা পাই তেওঁলোকে লগে লগে বুকাজান আৰক্ষীক খবৰ দিয়ে আৰক্ষী যথাসময়ত আহি পোৱাত উক্ত গৰু ভৰ্তি ট্ৰাকখন আৰক্ষীৰ হাতত চমজাই দিয়ে এই সন্দৰ্ভত আৰক্ষীয়ে থানাত উক্ত সচেতন ব্যক্তিসকলৰ এজাহাৰৰ ভিত্তিত গোচৰ পঞ্জীয়ন কৰাৰ লগতে গৰু ভৰ্তি ট্ৰাকখন থানাত ৰাখি দিছে বুকাজানৰ পৰা আনন্দ ৰেঙৰ ৰিপৰ্ট কাট নিউজ ফুলনিত বেচৰকাৰী সংগঠন ট্ৰিনিটি হিল ছ'চাইটিৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস পালন ফুলনিৰ ঠকৱাম LP স্কুলত মঙ্গলবাৰে পালন কৰা এই প্ৰতিষ্ঠা দিৱস উদযাপন সভাৰ থলীতে বিশেষভাৱে সক্ষম ব্যক্তিসকলক বিভিন্ন সাহায্য সামগ্ৰী প্ৰদান কৰা হয়
বেচৰকাৰী সংগঠন ট্ৰিনিটি হিল ছ'চাইটিৰ সভাপতি ৰাজেশ টিমুঙৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত আইক্সুৰ সভাপতি ইউনিছ টিমুং, চেনিটেশ্যন কোঅৰ্ডিনেটৰ হাৰ্লিন ইংটিপি প্ৰমুখ বহু বিশিষ্ট ব্যক্তিসকলে অংশ লৈ সভাৰ সৌষ্ঠম বৃদ্ধি কৰে। প্ৰতিষ্ঠা দিৱসৰ এই বিশেষ দিনটোতে বেচৰকাৰী সংগঠনটিয়ে বিশেষভাৱে সক্ষম সৰ্বমুঠ 30 গৰাকী ব্যক্তিসকলক হুইল চেয়াৰ, ৱাকিং ষ্টিক, এয়াৰিং মেচিন আদি সাহায্য সামগ্ৰী বিতৰণ কৰে। আনহাতে এই সাহায্য সামগ্ৰী পাই আনন্দিত উক্ত ব্যক্তিসকলে কাট নিউজৰ সাংবাদিকৰ আগত মনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এনেদৰে সাহায্য আজিলৈকে কোনো চৰকাৰৰ তথা ফুলনি জনপ্ৰতিনিধি দৰসিং ৰংহাঙেও আগবঢ়োৱা নাই। Hangsing Keron, Gangura Nilarong, Losar la Penning, Hubida Lo, Kidom, Asabu, Hubida Dolo, Pen Kichu, Yunamo, Bandu, Sartanang Lo, Chulong Lo, Julong Lo, Sini Churu Palo, Nidin, Benangi, Kami, Idu, Sabu, Hubida, Palo, Ning, Sampilo, La Pente, Nidin, Damian, Nidin. Karong si anak kostu kilo nili, ini hamke no kilometer ne dulang no kita ni, kami ini ning samjin tu nak kilo kita dulu long kalong polo, sini benda injo so banda sarman curu lo, enang tu mana curu lo, nang orang dulu citongo, sinan dia lo nili, hekti del kesana, lasun ki Teglong lipilang sa lanon pacure ita kali lanon hello fast lo lain join hello la long lipilang ahok lan non tami tikok tami ni gangbra lo stani li teglong le en kadu ko be phan tami ad tami la ni rat ai se lo acha se non hello en ju pen hello fast lo ni dosing rohang chari de pen mange সেয়েহে বিশেষভাৱে সক্ষম ব্যক্তিসকলে বেচৰকাৰী সংগঠন ট্ৰিনিটি হিল ছ'চাইটিয়ে কৰে ভূয়সী প্ৰশংসা। মানে জসিং দলৈ তো কোনানে মেছেন আদিম আলিং তুম চংৱাই লিতুম মাথালো লিতুমকে কিতুক নাই আৰং মাতে কিছু নাই বাংপু লংলি লিতুম দামিক না আথেকে নিংচে পারং লিতুম আনিবান লিতুম নিংচে পারং কিছু জুনতে আনিবান লিতুম নিংচে পারং লিতুম নিংচে পারং কে নাহত লিতুম নিংচে পারং tek sita litum kiduk kelak long litum niংচে পারং দাম দে আনিং কে ওইতুম নিংচে পারং দাম দে লাসি লিতুম kiduk na kisu na bangku ang bang litum damnan hala dam le litum hadak ning chapang damang kusini litum ladak pluni thogwam rong pierong long litum lp school long litum pini baik lo ladak ni litum handicap mate mobility camp for handicap aton se pini ni litum si program litum denglo lapen litum la soar ni litum denglo ke deng pen dat penan handicap bangku bang pinang chitong dun lo tebok terarong Janeka alis bang. Mongol Inghi report Kat News. সময় হৈছে এটি সমূহ বাণিজ্যিক বিৰতিৰ। माननीय उच्चतम न्यायालय निर्देश मर्मे 30 जुलाইৰ ভিতৰত সম্পূৰ্ণ খসৰা এনআৰসি প্ৰকাশ পাব। এই মুহূৰ্তত মই ৰাজ্যক জনাব বিচাৰিছো যে যিখন তালিকা আমি প্ৰকাশ কৰিম এখন চূড়ান্ত মানে ফাইনেল এনআৰসি নহয়, এখন খসৰা এনআৰসি হে, অৰ্থাৎ যিসকলৰ নাম ইয়াত অন্তৰ্ভুক্ত নহয় তেওঁলোকে দাবী অৰ্থাৎ ক্লেইমছ দাখিল কৰা বা এক প্ৰকাৰে পুনৰ আবেদন কৰাৰ বাবে সুযোগ পাব। দাবী প্ৰক্ৰিয়াৰ যোগেদি ৰাইজে প্ৰয়োজনীয় তথ্য পাতিৰ জৰিয়তে তেওঁ যে প্ৰকৃত ভাৰতীয় নাগৰিক হয় তাৰ প্ৰমাণ কৰা পুৰা সুযোগ পাব। গতিকে যিসকলৰ নাম সম্পূৰ্ণ খসৰা এনআৰসিত অন্তৰ্ভুক্ত নহয় তেওঁলোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। যিসকল প্ৰকৃত ভাৰতীয় নাগৰিক তেওঁলোকৰ নাম চূড়ান্ত এনআৰসিত নিশ্চয় প্ৰকাশ পাব। তাৰ উপৰি খসৰাখনত অন্তৰ্ভুক্ত লোকসকলৰ নামৰ বানান আদি ভুলকৈ প্ৰকাশ পালে সংশোধনৰ কাৰণেও ৰাইজে সুযোগ পাব। লগতে কোনো অযোগ্য লোকৰ নাম অন্তৰ্ভুক্ত হ'লে তেনে ক্ষেত্ৰত ৰাইজে আপত্তি দাখিল কৰা সুযোগ পাব। দাবী অৰ্থাৎ ক্লেইমছ আৰু আপত্তি অৰ্থাৎ অবজেকশ্যনছ আৰু সংশোধনী অৰ্থাৎ কাৰেকশ্যন এই গোটেই প্ৰক্ৰিয়াটো ৰাইজৰ এটা আইনগত অধিকাৰ। দাবী আপত্তি আপোনাৰ এনআৰসি সেৱা কেন্দ্ৰত জমা দিব পাৰিব। ফৰ্মখন ক'ত পাব, কেতিয়া কোন সময়ত জমা কৰিব, এই বিষয়ে আমি কিছুদিনৰ পিছত বেলেগে প্ৰচাৰ কাৰ্যসূচী হাতত ল'ম। আপোনাৰ ঘৰৰ ওচৰৰ ঠাইলৈ গৈ আমাৰ বিষয়াসকলে কেনেকৈ দাবী আপত্তি সংশোধনী ফৰ্ম ভৰাব পাৰে এই বিষয়ে আপোনালোকক সবিশেষ অৱগত কৰিব।
পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাৰটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ কাঞ্চ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাছ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব माननीय उच्चतम न्यायालय निर्देश मर्मे आगामी 30 जुलाइर भितरे सम्पूर्ण खासरा एनआरसी प्रकाश पाबे এই মুহূর্তে আমি জনসাধারণকে জানাতে চাই যে খাসরা তালিকা প্রকাশিত হতে চলেছে সেটা চূড়ান্ত অর্থাৎ ফাইনাল এনআরসি নয় এরা শুধু খাসরা এনআরসি অর্থাৎ যাদের নাম এখানে অন্তর্ভুক্ত হয়নি তাদের দাবি অর্থাৎ ক্লেমস দাখিল করার অথবা এক প্রকার পুনঃ আবেদন করার জন্য সুযোগ থাকবে দাবি প্রক্রিয়া দ্বারা জনসাধারণ প্রয়োজনীয় তথ্যাদি দিয়ে তারা যে প্রকৃত ভারতীয় নাগরিক সেটা প্রমাণ করার সম্পূর্ণ সুযোগ পাবেন সুতরাং যে সকল লোকের নাম সম্পূর্ণ খাসরা এনআরসিতে অন্তর্ভুক্ত হয়নি তাদের চিন্তা করার কোনো প্রয়োজন নেই প্রকৃত ভারতীয় নাগরিকদের নাম চূড়ান্ত এনআরসিতে নিশ্চিতভাবে প্রকাশ পাবে তাছাড়া যদি খসড়াতে অন্তর্ভুক্ত লোকদের নামের বানান ইত্যাদি ভুল করে প্রকাশ হয়ে থাকে সেই ধরনের ভুলের সংশোধনের জন্য জনসাধারণ সুযোগ পাবেন সাথে কোনো অযোগ্য লোকের নাম অন্তর্ভুক্ত হলে সেক্ষেত্রে জনসাধারণ আপত্তি দাখিল করারও সুযোগ পাবেন দাবি অর্থাৎ ক্লেমস আপত্তি অর্থাৎ অবজেকশনস এবং সংশোধনী অর্থাৎ কারেকশনস এই সমস্ত প্রক্রিয়া জনসাধারণের একটি আইনগত অধিকার দাবি আপত্তি আপনার নির্দিষ্ট এনআরসি সেবা কেন্দ্রে জমা দিতে পারবেন ফর্ম কোথায় পাবেন কখন কোন সময় দাবি আপত্তি জমা করবেন এই বিষয়ে আমরা আলাদা করে কয়েকদিন পরে প্রচার কর্মসূচি যোগে ঘোষণা করব এই সমস্ত প্রক্রিয়া জনসাধারণের অংশগ্রহণের জন্য এনআরসি কর্মচারীগণ বিভিন্ন সার্বজনীন স্থানে সভা ও প্রশিক্ষণ শিবিরের আয়োজন করবে বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়া সৰ্পদংশনত মৃত্যু প্ৰাক্তন চৰকাৰী গাঁওবুঢ়া তথা বৰ্তমান স্থানীয় বিজেপি নেতা চিকিৎসকে মৃত্যু ঘোষণা 16 ঘণ্টাৰ পিছতো চলি আছে কবিৰাজৰ জৰাফুকা পৰিয়ালবৰ্গৰ মতে মৃত্যু হোৱা নাই অচেতন অৱস্থাত পৰি আছে কবিৰাজৰ জৰাফুকা চাবলৈ বিএডি বাট নোপোৱা হৈছে দয়াংমুখৰ দেখিলেংপুৰ গাঁৱত সৰ্পদংশনত কৰুণ মৃত্যু হৈছে পশ্চিম কাৰ্বি আংলঙৰ দয়ংমুখৰ দিখেলেমপুৰ গাঁৱৰ প্ৰাক্তন চৰকাৰী গাঁওবুঢ়া তথা বিজেপি তৃণমূল পৰ্যায়ৰ নেতা গোপেন্দ্ৰ বিশ্বাস বয়স 70 জানিবলৈ দিয়া মতে গোপেন্দ্ৰ বিশ্বাসে 13 জুলাইত পুৱা প্ৰায় 8 মান বজাত নিজৰ ঘৰখনৰ ওচৰত কাম কৰি থকা অৱস্থাত বিষাক্ত সাপ এডালে বাওঁহাতত দংশন কৰে তাৰ পিছত লগে লগে হাতত বান্ধ দিয়া হয় আৰু চিকিৎসাৰ বাবে লংকালৈ বুলি ঘৰৰ পৰা নিয়া হৈছিল তেতিয়ালৈকে ঠিকে থাকে আছিল কিন্তু আধা বাটত পাওঁতে কবিৰাজক পাই জৰাফুকা কৰিবলৈ দিয়া হয় জৰাফুকাৰ পিছতে আক্ৰান্তজনে ভাল হ'ল বুলি হাতৰ বান্ধ খুলি দিলে তাৰ পিছতে চিকিৎসালয়ৰ যোৱাৰ বিপৰীতে ঘৰলৈ বুলি গুচি আহে আক্ৰান্তজনক কিন্তু দুপৰীয়াত বিষ পুনৰ সক্ৰিয় হৈ উঠাত সৰ্পদংশনত আক্ৰান্ত ব্যক্তিজন অচেতন হৈ পৰে সেইবাৰ লগে লগে চিকিৎসাৰ বাবে খুজাই হাম হস্পিটেললৈ লৈ যোৱা হয় ৰোগী কিন্তু চিকিৎসকে হাৰ্ট ব্লক হ'ল অৰ্থাৎ মৃত্যু হ'ল বুলি ইতিমধ্যে জানিবলৈ দিয়া বুলি পৰিয়ালৰ লোকে সাংবাদিকক জানিবলৈ দিয়ে তৎসত্ত্বেও মন কৰিবলগীয়া কথা যে মৃত ঘোষণা কৰা ব্যক্তিক পুনৰ ঘৰলৈ লৈ আনিছে আৰু এজনৰ পিছত এজনকৈ কবিৰাজ জৰকা কাৰ্য চলি আছে বৰ্তমানে বিজেপি লিডাৰ তেওঁ কিছুমান কাম বিজেপিৰ কৰি আছে গাঁও অঞ্চলে দলে খবৰ ল'বলৈ আহিছে নেকি দলে খবৰ ল'বলৈতো এজনো আমি আজি পুৱাতে দেখা নাই কালি আহিছিলে বিকালে এতিয়া নাই মানে এতিয়াতো এমনি আহিছে বাহিৰা লিডাৰ কোনোৱে অহা নাই যোৱাকালিৰ পৰা এতিয়ালৈকে 24 ঘণ্টামান হৈছে এনে পৰি আছে কবিৰাজ আনিছিলোঁ যোৱা ৰাতি হুজাইৰ পৰা এজন আনিছিলোঁ তেখেতে ক'লে যে কাম নহ'ব আৰু তো
তথাপিও বইনটিবিলাকে ক'লে নাই আৰু কবিৰাজ আনক আনি পেলাই ঝাৰা ফুকা কৰি আপোনালোকে চাওক তথাপি যদি দেউতা ভাল হয় তথাপি আমি চাৰিওফালে মানুহ পঠাইছোঁ এতিয়া 2 পাৰ্টি লৈ আহি আছে আৰু 1 পাৰ্টি এতিয়া মামাৰ কাৰ্বি মাইকী মানুহ এজনে ঝাৰা ফুকা পৰিয়ালবৰ্গৰ মতে লোকজন অচেতনহে হৈ আছে ভাল কবিৰাজ আহি পালে এতিয়াও সুস্থ কৰিব পৰা যাব বুলি আশা কৰি আছে ইফালে কবিৰাজে কিদৰে জৰা ফুকা কৰি সৰ্পদংশনত মৃত্যু হোৱা ব্যক্তিজনক জীয়াই তুলিব সেই দৃশ্য চাবলৈ পোৱাৰে পৰা কৌতুহলী শ লোক গাঁওবুঢ়াৰ চোতালত ভিৰ কৰিছে কবিৰাজৰ চমৎকাৰ চাবলৈ বীৰ দি বাট নোপোৱা হৈছে গাঁওবুঢ়াৰ চোতাল খেৰণীৰ পৰা বীৰেন ইংঘে ৰিপৰ্ট কাৰ্ড নিউজ বোকাজান বন আঞ্চলিক অধীনৰ ঘৰিয়ালডুবিত বনৰীয়া হাতীৰ উপদ্ৰৱ পুৱতি নিশা দুজনীয়া এটা হাতী দলে ঘৰিয়ালডুবিত বিপিন শইকীয়া নামৰ লোকজনৰ ধানৰ ভঁৰাল আৰু থকা ঘৰ ভাঙি তছনছ কৰে হাতী মানুহৰ সংঘাত এই সংঘাতৰ কোনো স্থায়ী সমাধান নাথাকিবই নেকি বন বিভাগত চৰকাৰে বনৰীয়া হাতীৰ সুৰক্ষাৰ বাবে অনেক বন নীতি অনেক প্ৰকল্প তৈয়াৰ কৰিছে কৰবাত বনৰীয়া হাতীৰ মৃত্যু হলে চৰকাৰ যিমান তৎপৰ হৈ উঠে সিমান তৎপৰ হোৱা পৰিলক্ষিত নহয় মানুহৰ জীৱন মানুহৰ বাসগৃহ কৃষকৰ কষ্টুপাৰ্জিত খেতি বা ফচল বিনষ্ট হলে এয়া বৰ আচৰিত কথা হলেও এতিয়ালৈকে সত্য প্ৰমাণিত হৈ আহিছে ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলাত বনৰীয়া হাতী উপদ্ৰৱৰ ফলত আজিলৈ কিমানৰ বাসগৃহ তছনছ হ'ল কিমানে হাতীৰ আক্ৰমণত মৃত্যু হ'ল সীমা সংখ্যাৰ হিচাপ লোৱা এক প্ৰকাৰ মুস্কিল উল্লেখ্য যে সোমবাৰে পুৱতি নিশা দুজনীয়া হাতীৰ দলৰ এই উপদ্ৰৱৰ পিছত ভুক্তভোগী বিপিন শইকীয়াই বন আঞ্চলিক কাৰ্যালয়ত এই ঘটনাৰ পিছত আবেদন কৰে চৰকাৰীভাৱে কিছু সাহায্যৰ বাবে কিন্তু বনাঞ্চলিক কাৰ্যালয়ৰ তৰফৰ পৰা ভুক্তভোগী ব্যক্তিজনক কোনো সহায় আগবঢ়োৱাৰ পৰা অপাৰগতা প্ৰদৰ্শন কৰে বন কৰ্মী বা বন বিষয়াৰ তৰফৰ পৰা এই সন্দৰ্ভত একোৱে ক'বলৈ অপাৰগ বনাঞ্চলিক কাৰ্যালয়ৰ কৰ্মীসকলৰ হাতত বন্দুক আছে কিন্তু বন্দুকৰ নাই গুলি বা উপদ্ৰৱ কৰা উৎপতীয়া হাতীক গুলিয়াবলৈ চৰকাৰী নিৰ্দেশ নাই খেতিয়কৰ খেতি বিনষ্ট কৰি তহিলং কৰিলেও চাই থকাৰ বাহিৰে উপায় নাই বন কৰ্মীৰ হয় বন বিভাগত বন কৰ্মী আছে কিন্তু ঢাল নাই তৰোৱাল নাই নিধিৰাম চৰ্দাৰ মাথোন এই অৱস্থাত সুৰক্ষা বা পৰিত্ৰাণ বিচাৰি কাৰ কাষ চাপিব ভুক্তভোগী কৃষক ৰাইজে বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাৰ্ড নিউজ অসম আৰক্ষী আৰু আৰ্মীৰ যুটীয়া অভিযানৰ ওদালগুৰিৰ পৰা আটক এজন দুৰ্দৰ্শ NDFB কেডাৰ এক বিশ্বস্ত সূত্ৰৰ পম খেদি অসম আৰক্ষী দলটোৱে NDFB দুৰ্দৰ্শ কেডাৰক আটক কৰিবলৈ সক্ষম হয় অসম আৰক্ষী আৰু আৰ্মীৰ যুটীয়া অভিযানত ওদালগুৰিৰ পৰা আটক এজন দুৰ্ধৰ্ষ NDFBৰ কেডাৰ এক বিশ্বস্ত সূত্ৰৰ পম খেদি অসম আৰক্ষীৰ দলটোৱে NDFB এছৰ দুৰ্ধৰ্ষ কেডাৰক আটক কৰিবলৈ সক্ষম হয় ধৃত কেডাৰজনৰ নাম অমিত বড়ো উৰুফে বি আম্ফো লগতে উদ্ধাৰ কৰে 9mm পিষ্টল এটা 2 ৰাউণ্ড গুলি আনহাতে এই ঘটনাৰ ফলত সমগ্ৰ ওদালগুৰিত চলিছে তীব্ৰ চাঞ্চল্য আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ